মৰ্নিং এভৰিৱান। আজি ৰাতিপুৱাই মই ব্লগ বনাবলৈ আৰম্ভ কৰিলোঁ। শুই উঠিলোঁ, শুই উঠা অলপ টাইম হ'ল। তাৰপিছত আজি নহয় কালিয়ে আহিলে মোৰ লগৰ এজনী আৰু লগৰজনীৰ মোমায়েকৰ জীয়েক। তো এতিয়া বাজিলে কেইটা, এতিয়া বাজিলে 9টা আৰু মই প্ৰায় ব্ৰাছ কৰি ঘৰ ঝাৰু মাৰি চোতাল সাৰি আজৰি হৈ গ'লোঁ। তাৰপিছত আৰু মামাৰ ছোৱালীজনী শুইয়ে আছে, বলক তাইক চাওঁগৈ। তাই হেনো বোলে দেৰিলৈকে শুৱাৰ অভ্যাস আছে, বিহু গাই হেনো বোলে আহি পূৰা দিন শুই থাকে। ৰাতি বিহু গাই দিনত আহি পূৰা শুই থাকে। আৰু মই ঘৰ সাৰি আছিলোঁ, আধা সৰা আছিলে আৰু মই তাইক আগত উঠাই লওঁ। তাৰপাছত ঘৰ সাৰি কমপ্লিট কৰিম, বলক তাইক চাই লওঁ। এতিয়ালৈকে শুইয়ে আছে, পূৰা শুই আছে। এয়া মই ঘৰ সাৰি আছোঁ, ঘৰ সৰা কমপ্লিট হোৱা নাই আৰু এইখনো উলিয়াবলৈ আছে। এইখন ভিতৰতে এই আন্ধাৰ লাইটটো দি লওঁ। লাইট নাই, কাৰেণ্ট নাই। লাইটটো বেলেগত অফ কৰি থৈছোঁ, বেলেগত জ্বলাই আছোঁ। গুড মৰ্নিং। এনে চোৱা টিকনি গছা ওলাই আছে। উঠা 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 জল্দি উঠ। মই এইফালে এইবোৰ আঁতৰাই লওঁ। দুটা লগাই আছে। বাচ্চাত নেমাতে, শুই থাকা। আকৌ শুই লোৱা দেই, গুড নাইট। ঘৰৰ কামবোৰ কৰি লওঁ, এখন উলিয়াই লওঁ। ঘৰটো সাৰি কমপ্লিট কৰি লওঁ। বিচাৰি পাইছা? কি বিচাৰিব দিলে? ৰাতিপুৱা দা বিচাৰিব দিছে যে। ৰাতিপুৱা দা নহয়, বিচাৰিব দিলে কটাৰী, তাই বিচাৰিলে দা। আৰু এজনী কাম কৰিছে ৰাতিপুৱাই। দেখাই দিয়া, মুখখন দেখাই দিয়া। ক'লে গ'লা? তোমাক নাই দেখুৱা, নেদেখাওঁ তোমাক, তুমি শুইছা। শুই থাকোঁতেই দেখাব লাগে। এইজনী মোৰ লগৰ মানে সখী। কৈ দিয়া, কি ক'বা কোৱা? গাঁও ফুৰিবলৈ, কালিয়ে আহিলে গাঁও ফুৰিবলৈ আৰু আজি পূৰা কামত লাগি আছে। কালিয়ে অহা সময় হ'ল ন, আজি কাম কৰিব পাৰিব একো নাই। ঘৰটো বেছি দূৰত নহয় বাৰু, ওচৰতে হয়। 1 কিলোমিটাৰ নহয়, আধা কিলোমিটাৰমান হ'ব। ৰাতিপুৱা উঠিয়ে মোবাইল যে কাম নাই। কাৰ লগত মেছেজ কৰিছা? ৰাতিপুৱাই বেলেগ আৰু ছোৱালী বিচনাৰ পৰা উঠাই নাই, ৰিল চাব লৈ ধৰিলে। আৰু এইডোখৰে হৈছে মোৰ পচন্দিমান থোৱা জেগা। পিছফালে থ'ব পাৰোঁ, কিন্তু বোকা, সেইকাৰণে মই ভৰাই দিওঁ ড্ৰয়িং ৰুমতে। কোনে মাৰিলে? আৰু এয়া হ'ল দাদাৰ ল'ৰা, ঘৰত নোপোৱাকৈ মনে মনে আহিছে। ৰাতিপুৱাই আহি ওলালেহি, কান্দি আহিছে ৰাস্তাটো। মায়ে জানে নাই? মায়ে গম পায় নাই? মায়ে ৰাম পিটিব। ৰাতিপুৱাই আহিলে আমাৰ ঘৰলৈ আলহী। এইটো কেলৈ খাইছা? এনেকৈ নাখায় নহয়, এইটো বাকলি পলিথিনত নাখায়, এইটো পলিথিনৰ পৰা নাখায়, গম পায়? সঁচাকৈ গম পায়নে? মাক এতিয়া ফোন কৰিব লাগিব, তুমি গম নোপোৱাকৈ আহিছা। ই আহিলে মাকে গম নোপোৱাকৈ, এতিয়া আকৌ মই ক'ব লাগিব মাকক ফোন কৰি কিনি, নহ'লে মাকে বিচাৰি থাকিব। ফোন এটা কৰি লওঁ। মই এতিয়া সাৰি নিছিলোঁ, কি কৰিব লালা? সেই চাওকচোন, এতিয়া সাৰি নিছিলোঁ আৰু এতিয়া এইবোৰ কৰিলে, দেখিছানে? এইবোৰ কৰিব পাৰে হে? মই এতিয়া সাৰিছিলোঁ নে নাই বাৰু? হাই কৈ দিয়া, এইপিনে চোৱা, হাই কৈ দিয়া। গুড মৰ্নিং। তোমাৰ নামটো কৈ দিয়াচোন, ধুনীয়াকৈ কোৱা, এই অংশুমান গগৈ নমস্কাৰ গগৈ নহয়, ধুনীয়াকৈ কোৱা, নমস্কাৰ। মোৰ নাম কোৱা, তোমাৰ নামটো কোৱাচোন।
নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান গগৈ। অঁ, তাৰপিছত মাৰ নামটো কৈ দিয়াচোন। মাৰ নামটো কি? ৰিয়া গগৈ। আৰু দেউতাৰ নামটো? পাপা নামটো? পাপা নামটো পিংকু গগৈ। অঁ, তাৰপিছত তোমাৰ স্কুলখনৰ নামটো ধুনীয়াকৈ কোৱা। নেজানা? তুমি স্কুল যোৱাই নাই আকৌ, যাবাহে আকৌ ন? স্কুলত এডমিশ্যন কৰিছাহে হয় নাই? স্কুলখনৰ নাম শংকৰদেৱ শিশু বিদ্যা নিকেতন। নেট কালাৰ? নেট কালাৰ নহয়, ৰেড কালাৰ। অঁ, ৰেড কালাৰ পেটি আনিলা, ইউনিফৰ্ম। অঁ, তোমাৰ স্কুলখনৰ নাম তুমি কি নাজানা? স্কুলখনৰ নাম শংকৰদেৱ শিশু বিদ্যা নিকেতন। কোৱাচোন, শংকৰদেৱ কেলৈ বাৰু? হে, এনেকুৱা কয় নেকি? হে, ঠাণ্ডাকৈ বহি থাকিব লাগে, এনেকুৱা কৰি নাথাকে নহয়। ঠাণ্ডাকৈ বহি থাকিব লাগে। তুমি যেতিয়া মনে মনে আহিলা, মায়ে গম পালে তোমাক পিটিবনে নিপিটে? মনে মনে যে আহিলা তুমি, পিটিবনে নিপিটে মায়ে গম পালে? নিপিটে। আৰু পাপাও নিপিটে। আইতা উঠিলেতো। আইতা উঠি ব্ৰাছ কৰিছে। তুমি ব্ৰাছ কৰিলা? ব্ৰাছ নাই কৰা? বৰষুণত ব্ৰাছ নকৰে? নেপায় নহয়। ব্ৰাছ নকৰাকৈ খাবলৈ পায়। তুমি ব্ৰাছ নকৰা কি খালা পাই এতিয়া? বৰষুণত ব্ৰাছ কৰিব নোৱাৰে? বাথৰুমত গৈ ব্ৰাছ কৰিব লাগে আকৌ। বৰষুণত ব্ৰাছ কৰিব, তোমাক তিতি ব্ৰাছ কৰিবলৈ কৈছোঁ নেকি? তিতি ব্ৰাছ কৰিব নালাগে নহয়। বাথৰুমত গৈ ব্ৰাছ কৰিব লাগে আকৌ। তুমি ব্ৰাছ নকৰাকৈ খাই দিলা? দাঁত পোকে খালে কি হ'ব? দাঁতবোৰ যেতিয়া পোকে খাই যাব, বেয়া হৈ যাব, তেতিয়া কি হ'ব? আৰু যেতিয়া পেট বিষাব, তুমি ব্ৰাছ নকৰাকৈ এতিয়া খাই দিছা, পেট বিষাব, তেতিয়া কি হ'ব? অঁ, পেট বিষাইছিলে বোলে। আকৌ তুমি এতিয়া আকৌ ব্ৰাছ নকৰাকৈ খাই দিছা। আজিৰ পৰা নাখাবা দেই। ব্ৰাছ নকৰাকৈ আজিৰ পৰা নাখাবা দেই, হ'বনে? অঁ, গুড বয়। তুমি ABCD মাতিব জানা নাই? ABCDখিনি মাতি দিয়াচোন। কাইলৈ মাতিবা? আজি মাতি দিয়াচোন। আজি মাতি দিয়া ধুনীয়াকৈ। নাতি দোকানত মাতিবা। এতিয়াই কোৱাচোন, এতিয়াই কোৱা, ধুনীয়াকৈ কৈ দিয়া। মই কিবা এটা খাবলৈ দিম। কোৱা। বাবা। আৰু এবিখিনি এই নাই হোৱা। সেইটো ABCD মাতিলা? সেনেকৈ নাই হোৱা। ABCD D E F G H I 10তো ABCD কৰা। বা ভাল ল'ৰা দেই। সেইদিনা মোৰ বিহু মেলা চাই অহা কাপোৰ কেনেকুৱা হ'ল আপোনালোকক দেখাম ৰ'ব। এইবোৰ চব কেনেকুৱা হ'ল, গোটেই এনেকুৱা এডোখৰ তিতা এডোখৰ শুকান হৈ থাকিলে, কিন্তু গোটেই চাদৰখনে এনেকুৱা হ'ল। চব চেকা লগা নিচিনা হৈ থাকিলে এইবোৰ। কি কৰিলে যাব এইবোৰ? আকৌ এতিয়াতো এনেকৈয়ে থাকিব, যিমান ৰ'দত দিলেও নাযায়গৈ। মই এতিয়া সদায় এইটোৱে ভাবি থাকোঁ, ৰ'দ কেতিয়া দিব, ৰ'দ দিলে মানে যাবনে নাযায় তাকে ভাবি আছোঁ। তোমাৰ চোলা কালাৰটো আৰু সেই বাজনী ভাগৰ চোলা কালাৰটো ছেইম হৈ গ'ল, দেখিছা? চোৱাচোন, তোমাক চোলাটোতো ফুল আছে আৰু সেই বাজনীৰ চোলাটোতো ঢেৰ ফুল আছে, দেখিছা? ছেইম হৈ গ'ল কালাৰটো, হয় নাই? কি জানো কেনেকুৱা, হয় নাই? উঠিলে উঠা, সেইকাৰণে দেৰিলৈকে শুব নালাগে। ছোৱালীজনী ইমান ধুনীয়া, কিন্তু ইমান দেৰিলৈকে শুই থাকে। চাওক, ইমান দেৰিলৈকে শুই দিলে হ'ব নি বাৰু ছোৱালী মানুহ? পটাপট আহা, ব্ৰাছ কৰাহি আৰু মই চাহ বনাওঁগৈ। বাবু কিন্তু এনেই লাগি আছে, কোনে চাইছে বাৰু? মই বনাওঁ চাহ, আৰু চাহ বনাবলৈ এতিয়া
পাতি দিলোঁ কেৰাহী এতিয়া ইয়াত বনাম মই পাপৰ ভাজি লওঁ বিচনা ঠিক কৰি আছে পূৰা চাহ খাব আহিবা দেই ব্ৰাছ কৰি জলদি আহা দেৰিকৈ আহিলে নেপাবা কিমানকৈ আহা ৰিফাইন দি দিছোঁ তেলখিনি গৰম হৈ লওক অলপ ৰিফাইন দি দিলোঁ নেট কালাৰ তুমি নেট কালাৰ খাবা নেট কালাৰ নহয় ৰেড কালাৰ ৰেড দিয়া নেট কালাৰটো ভাজি দিওঁ দিয়া সি নেট কালাৰ খাব হেনো বোলে ৰেড কালাৰ নহয় নেট কালাৰ অঁ ইয়াত ঢেৰ আছে এয়া আমাৰ চাহ ৰেডি হৈ গ'ল এইটো ভুজিয়া এইফালে ৰেডি হৈ গ'ল ধুনীয়া খালি কথা নুশুনে আকৌ হয় নাই কথা নুশুনে হয় নাই দেখিবলৈহে ধুনীয়া বাবুখিনি এইখিনি অঁ এইখিনি বাবু ইয়াত বাবুৱে মই খাম ন আৰু যে তুমি যে ঘৰত যে মাহঁতক যে নোকোৱাকৈ আহিলা যে সেইটো কি হ'ব মাহঁতক যে নোকোৱাকৈ আহিলা সেইটো কি হ'ব মাক বেয়া পাইছা মাক বেয়া পাইছা মাক কেলৈ তুমি বেয়া পাইছা তোমাকহে মায়ে বেয়া পাব লাগে তুমিহে নোকোৱাকৈ আহিছা মনে মনে আহি কিনে ইয়াত পূৰা চাহ খাই আছে দেখাই পাপৰৰ গতি কোনে কোনে কৰিছিলে এনেকুৱা বাৰু সৰুতে মুখখন বেলুন হৈ গৈছে যে মুখখন বেলুন হৈ গৈছে ইয়াত মই এতিয়া কালি বুট তিয়াই থৈছিলোঁ এতিয়া বুটখিনি মই উলিয়াই চাটনি বনাম মই কেনেকৈ চাটনি বনাম আপোনালোককো দেখুৱাম ৰ'ব এই বুটখিনি মই এনেকৈ বাকলিটো গুচাই ল'ম অকল এনেকৈ চানাটো ল'ম এয়া হৈ গ'ল ইমান বেছি নালাগে আৰু ইমানেই হৈ যাব ইমান বাকলি চাহ থাকিলে থাকক আৰু ইয়াত মই দি দিছোঁ জলকীয়া আৰু নহৰু দি দিছোঁ নহৰু বাকলিটো মই একেবাৰে গুচাই দিয়া নাই অলপ বাকলিটো ৰাখি দিছোঁ ধুই দিছোঁ ৰচুনৰ বাকলিটো এটা টেষ্ট আছে ভাল লাগে তো এনেকৈ দি দিছোঁ এতিয়া মই জলকীয়া আৰু এয়া দি দিছোঁ নহৰু তাৰপাছত এতিয়া ইয়াত দিম নিমখ এইটো হৈ গ'ল নিমখ দি দিলোঁ নিমখ মই সোৱাদ অনুযায়ী দিছোঁ এইটো হৈ গ'ল এতিয়া ইয়াত দি দিওঁ ঢাকন এতিয়া এইটো ইয়াত দি দিওঁ অকণমান
পানী দিব লাগিব, তেতিয়া আৰু অলপ বেছিকৈ মিহি হৈ যাব, আৰু নহ'লে ইয়াত পানী যদি নিদিওঁ অলপ ড্ৰাই হৈ থাকিব। এইখিনি মই চামুচেৰে অলপ এনেকৈ অকণমান পানী দি দিছোঁ, যাতে বেছি ড্ৰাই হৈ নাথাকে। বেছি পানী দিলে আকৌ ঢিলা হৈ যাব। হৈ গ'ল, এইটো এৰাই দিছোঁ আৰু এইটো এৰাই দিব। কিমান ধুনীয়া হৈছে চাওক, এয়া হৈ গ'ল। টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মজা, ধুনীয়া হৈছে। সিহঁতক অলপ টেষ্ট কৰিবলৈ দি চাওঁ কেনেকুৱা হৈছে। কোনে কোনে খায় এনেকুৱাকৈ কমেণ্ট কৰি জনাবচোন। মই প্ৰায় সময় পালে এনেকৈ বনাওঁ। টেষ্ট करके दिखाओ कैसा हो रहा है। কেনেকুৱা হৈছে টেষ্ট কৰি কোৱা। ইণ্ডিয়া দেখা দিলে চলে মজা মজা। নিজেতো সদায় বেয়া হ'লেও ভাল হৈছে বুলিয়ে কম, লোকে কোৱাটোহে লাগে, সেইকাৰণে টেষ্ট কৰি চাবলৈ দিছোঁ। কেনেকুৱা হৈছে টেষ্ট কৰা। কি হয় বা কি হয় কোৱা। ভালে লাগিছে। কি হয় বা বুট তাই খাই মানে, সেইকাৰণে চিনি পালে। এতিয়া এইখিনি ৰাখি দিওঁ, ভাত খাওঁতে খাম, এইখিনি থাকক। এতিয়া মই এইবোৰ চফা কৰি লওঁ আৰু এইটো ধুই লওঁ, নহ'লে মায়ে যে গালি পাৰি থাকিব। মই মায়ে যিমান কাম কৰিলেও কেতিয়াও নকয় যে ভাল হৈছে বুলি, ইমান কাম কৰিছে বুলি কেতিয়াও নকয়। কাম কৰি যদি মোবাইলটো অকণমান লওঁ নহয়, একদম ক'বই আৰু অকল মোবাইল অকল মোবাইল। সেইকাৰণে আগবোৰ এনেকুৱাই নেকি জানো, যিমান কাম কৰিলেও কেতিয়াও নকয় কাম কৰিছে বুলি। জীয়েকবিলাকক কাম কৰা নেদেখেই একেবাৰে। এতিয়া এইটো মই ধুই লওঁ, ডাইনিংখন চাফা কৰি লওঁ, নহ'লে গালি পাৰি থাকিব। লুকছ চেঞ্জ, গা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া ভাত মায়ে বনাই আছে, ভাত বনাই আছে। ভাত চাওঁগৈ বাঢ়িছেনে নাই পৰা। ইমান দেৰি হৈ গ'ল, সিহঁতৰ চাগে ভোকেই লাগিছে। 11টা বাজি গ'ল, বাপৰে 11টা বাজি গ'ল। ঋতুমণি এগৰাকী গা ধুইয়ে আছে, হোৱাই নাই তাই। ইমান দেৰি হৈছে ন, 11টা বাজিলে। 11টা বাজিলে ভোক লাগিলেও নাই লগা বুলি কৈ দিছে আৰু, হয় নাই। বাৰীলে নেমু কাপোৰ নেমু একদম হাউলি গৈছিলে, বাঁহ দি কিনি ঠেকা দি থৈ দিছে। এফালে বাঁহ ঠেকা দি থৈছে, এফালেও ঠেকা দি থৈছে। নেমু চব নেমুৱে নেমু। অকণমান ডাঙৰ এটা চাই ছিঙো, তেতিয়াহে হ'ব। ডাঙৰখিনিতো ওপৰলৈ থাকিলে, একদম ওপৰলৈ আছে, মাজলৈ আছে। এতিয়া মই ক'ৰ পৰা ছিঙিম। এনেও নেমু এতিয়া মই ছিঙিবলৈ সোমাব লাগিব অকণমান ভিতৰলৈ। নুফুটিবি দেই। মই এতিয়া এইটোকে ছিঙি দিওঁ, আও পানীয়ে গাত পৰি গৈছে। তো ছিঙি ল'লোঁ। আমাৰ ভাত ৰেডি হৈ গ'ল। ভাত যাবলৈ ওলালে ঘৰলৈ। বাই 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 বাই। আকৌ কেতিয়া আহিবা ক'ব নোৱাৰি নেকি। যোৱা, বাই 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 দেই। অঁ যোৱা, বেছি দূৰ নহয়, খোজকাঢ়িয়ে গৈছে, ওচৰতে আছে। এইজনীয়ে হেনো বোলে 500 টকীয়া পাৰ্টি খাব যায়। 500 টকীয়া পাৰ্টি ন, 500 টকীয়া পাৰ্টি খাবলৈ গৈছে তাই।